গাইছ এইটো হৈছে তিনিচুকীয়া দ্বিতীয় অফিচ আৰু ইয়াতে এতিয়া ইণ্টাৰভিউ চলি আছে ড্ৰাইভিং টেষ্ট মই অলৰেডি মাৰিলোঁ মই বাইকৰ দিছিলোঁ মই পাছ হৈ গৈছোঁ আৰু আজি মোৰ ভাইটি দিব আহিছে গাড়ীৰ কাৰণে দিব আৰু এতিয়া বাইকৰ টেষ্ট হৈ আছে বাইকৰ কেনেকৈ টেষ্ট হয় মই অলপ দেখাব ট্ৰাই কৰিম প্ৰায় 6 ফিটমান হ'ব VLC পোষ্টৰ মানে ডিষ্টেঞ্চটো এইটোৰ পৰা এইটোৰ আৰু এতিয়ালৈকে 4টামান মাৰিলে গোটেইকেইটা ফেইল হৈছে পৰা নাই আৰু ভৰিটো নামাব নোৱাৰিব হা এনেকৈ যাব লাগিব আৰু গাইছ এইফালৰ পৰা যোৱাটো ট্ৰায়েল হয় ইয়াত ভৰিটো নামালেও একো কেছ নাই কিন্তু সিফালৰ পৰা আহোঁতে যদি আপুনি ভুল কৰে তেনেহ'লে আপোনাৰ ডাইৰেক্ট কেঞ্চেল হ'ব আপুনি ফেইল হ'ব আৰু নোৱাৰে বাইকৰ টেষ্ট শেষ হৈ গ'ল আজি কেণ্ডিডেট কম আছিল লাষ্ট টাইম মই মাৰোঁতে বহুত আছিল কেণ্ডিডেট আৰু এতিয়া হ'ব LMV গাড়ীৰ টেষ্ট হ'ব গাইছ এইটো হৈছে ট্ৰেকটো যিটোত মানে আপুনি ড্ৰাইভ কৰিব লাগিব LMV গাড়ীৰ কাৰণে লাইট মটৰ ভেহিকল আৰু ইয়াৰ পৰা আপুনি আগত আহি আগৰ পৰা ডাইৰেক্ট বেক কৰিব দিব একদম শেষলৈকে এইটোহে টেষ্টটো আৰু এনেকৈ কৰি একদম শেষলৈকে বেক কৰিয়ে যাব লাগিব লুকিং গ্লাছত চাই আৰু গাইছ মোক ভিডিঅ' কৰিব মানা কৰি দিলে সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ আৰু তাৰপিছত এইটোৱে আৰু গাইছ ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গাইছ টেক কেয়াৰ